নমস্কাৰ প্ৰিয় দৰ্শকবৃন্দ, মই যামিনী দেৱীয়ে মোৰ ইউটিউব চেনেললৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। আগৰ ভিডিঅ'টোত উল্লেখ কৰা ধৰণে মই আজি আপোনালোকক বিয়া, সন্তানৰ দাতকৰ্ম, পূজা পাতল আদিত ব্যৱহৃত কেইবিধ সামগ্ৰীৰ সৈতে পৰিচয় কৰাই দিব বিচাৰিছোঁ। এইটো দোণৰি, মোৰ হাতত যে দেখিছে এইটো দোণৰি। ইয়াক নামনি অসমত দোণ বুলিও কোৱা হয়। এই দোণ বা দোণৰি পূজা পাতল, বিয়া বাৰু সকলোতে অতি লাগতিয়াল সামগ্ৰী। এই দোণৰি আমাৰ অসমীয়া কুটিৰ শিল্পীসকলে ঘৰতে বহি তৈয়াৰ কৰে। ইয়াৰ লগতে দোণৰি ঘট, মাটিৰ টেকেলিৰে ঘট বনোৱা হয়, কিন্তু আজিকালি মাটিৰ টেকেলি বনোৱা প্ৰায় কমি আহিছে বা আদৰো কমি আহিছে। সেয়ে এনেকুৱা পিতলৰ টেকেলিতে ঘট বনোৱা হয়। এই ঘট বনাবলৈ টেকেলিত সেন্দুৰৰ ফোট লগাব লাগে। এই ফোটবোৰ 7টা বা 5টা অৰ্থাৎ অযুগ্ম সংখ্যাত হ'ব লাগে। মুখত এটা আমডালি আৰু তাৰপিছত ডিঙিত এডাল আঁহ সূতা মেৰিয়াই দিয়া হয়। এই ঘটত তাৰপিছতহে পানী ভৰাই ঘট স্থাপন কৰা হয় বা পানী তুলিবলৈ যাওঁতে ইয়াত লৈ যোৱা হয় আৰু নৈৰ পৰা পানী অনা হয়। এই দোণি ঘটেই হৈছে সকলো বৈদিক বা আমাৰ বৈদিক অনুষ্ঠানবিলাকৰ অতি লাগতিয়াল। এই দোণৰিত চাউল দিয়ে, বিয়া বাৰুত চাউল ভৰাই দিয়ে, আৰু এই দোণৰি ঘটেৰেই গোটেই বিয়াৰ শেষলৈকে অৰ্থাৎ দৰাই বিয়া কৰাই কইনাজনী ঘৰলৈ নিয়ালৈকে দৰা ঘৰতো দোণৰি ঘটেৰেই দৰা কইনাক আদৰি আগচাউল ছটিওৱা হয়, আৰু কইনা ঘৰত বিয়া শেষ হোৱালৈকে এই দোণৰি চাউলেৰেই আগচাউল ছটিয়ায়। কিন্তু দুখৰ বিষয়ে যে এই বাঁহ বেতৰ শিল্পীসকলে বনোৱা দোণৰিবোৰৰ আদৰ কমি যোৱাত, অৰ্থাৎ আজিকালি এইবোৰ সামগ্ৰী আমাৰ আধুনিক সমাজত নিবিচৰাত বহুতেই খৰাহী নাইবা পিতলৰ বাচনতেই দোণৰি সাজি দিয়ে। এই শিল্পীসকলৰ এই বস্তুবোৰ বনাবলৈ দিনক দিনে অনীহা আহি পৰিছে। লগতে তেওঁলোকৰ সহজতে পোৱা বস্তুবোৰত মানুহ আগ্ৰহী হোৱাত এইবোৰ বস্তু বনাবলৈ প্ৰায় এৰি দিছে। মাটিৰ টেকেলিও আজিকালি আদৰ নোহোৱাৰ বাবে মৃৎশিল্পীসকলে বনাবলৈ হেলা কৰে। অৱশ্যে দুই এজনেই পেটৰ তাড়নাত এই শিল্প জীয়াই ৰাখিছে। এই যে দেখিছে, এইখন এখন পাতি, শীতল পাতি। এই পাতিখন বিয়াতেই ঘাইকৈ ব্যৱহাৰ হয়। দৰা যেতিয়া ৰভাতলত বহে, কইনাক ভিতৰৰ পৰা ৰভাতললৈ উলিয়াই আনে, তেতিয়া সখীসকলৰ লগত এই পাতিখনতে কইনাক বহোৱা হয়। এই পাতিখন বিয়াৰ শেষত দৰা যেতিয়া নিজৰ ঘৰলৈ কইনাক লৈ যায়, তেতিয়া পাতিখনৰ লগতে দি পঠিওৱা হয়। কাৰণ দৰা ঘৰত দৰা কইনাক আদৰিবলৈ এই পাতিখনতে বহুৱাই আগচাউল ছটিয়াই ভিতৰলৈ নিয়া হয়। এই দোণৰি ঘট, পাতি, এই সামগ্ৰীবোৰ আমাৰ অতিকৈ পুৰণি দিনৰ পৰা প্ৰচলিত। ৰাম সীতা, কৃষ্ণ ৰুক্মিণী, উষা অনিৰুদ্ধ আদিৰ পৌৰাণিক কাহিনীত পৰা অহা গীত মাতবোৰত এই পাতি ব্যৱহাৰৰ কথা উল্লেখ আছে। এই দোণৰি ঘটেৰেও আমাৰ গোটেই বিয়াৰ কাৰ্যসূচী প্ৰথমৰ পৰা শেষলৈকে, আনকি ছোৱালীজনী শহুৰৰ ঘৰৰ পৰা মাকৰ ঘৰলৈ অহাৰ পিছতহে এই দোণৰি ভঙা নাম ভাগ পাতিহে এই দোণৰিটো ভঙা হয়। ঠিক তেনেকৈ দৰা ঘৰতো কইনাজনীক আগচাউল ছটিয়াই বিয়াৰ পিছদিনাখন দোণৰি ভঙা নাম পাতিহে এই দোণৰি ভঙা হয়। গতিকে ৰাইজ চাই থাকিব, মই আহি থাকিম আপোনালোকৰ মাজলৈ। মোক আগুৱাই যোৱাত সহায় কৰিবলৈ শ্বেয়াৰ কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকন টিপি থাকিব। নমস্কাৰ।